হেই চালা এই গৰমত ৰুম শিফ্ট কৰা কামটো কি ফাল্টু কাম বে অঁ বে পিছে তোৰ যে তোৰ যোৱা কথা আছিল কেতিয়া যাবি ন আজিয়ে যাম ভাই ৰাতি হয় নেকি তই বেয়া নাপাবি তোক আজি এৰি থৈ যাব লাগিব প্ৰথম ৰাতি মই পাগল হৈছ কি প্ৰথম ৰাতি বে এনে ফাল্টু হৈ থাক লাচ্ছা এটা হে পিছে ক'ত যাবি তই মই গোসাইগাঁও যাব লাগিব ভাই হয় নেকি? আজি যাম তোৰ পৰহি আহি যাম মই ঠিক আছে দে মই পিপিকে ফোন কৰি ল'ম আৰু পিপি কোন বে পিনাপ পানী তই যাক গাহৰি খুৱাইছিলি তোক যিয়ে জোল খুৱাইছিলে জোল কেলা বুলিয়ে ক'লো মই তাক সেই দানৱডালক কিয় মাতবি পেটলা ডালক হে চব খাই শেষ কৰিব বে ঘৰৰ বস্তু এদিনৰ কাৰণে মাতিম ন টেনশ্যন কিয় লৈছ নাজানো আৰু কি কৰোঁ মই যাওঁ পেকিং কৰিব আছে চালা কলিতা অঁ পিপি ক'ত আছ এই ভাই ৰুমতে ভাত খাই আছোঁ অঁ আজি ৰাতি কিবা কাম আছে নেকি তোৰ কাম আছে কি কাম ন দেৰি হ'ব নেকি দেৰি নহয় এই ৰুমতে ভাত বনাম খাম সেই কাম হেই কি ফাল্টু আজি ৰাতি ভাত ইয়াতে খাবি আৰু আহিবি দুদিনৰ কাৰণে থাকাকৈ আহিবি তই দুদিন কি বে মই এসপ্তাহ কাৰণে আহি আছোঁ কি কৈছ মজা বঢ়িয়া বঢ়িয়া পিপি হেল্ল' হেল্ল' হৈ গ'ল দা তাক মই আহিছোঁ আৰু পেটলাক ক'লি নাই আহিব তই অঁ বে ক'লোঁ কিন্তু কৈ কিনে ভুলে কৰিলোঁ চাগে সি এসপ্তাহৰ কাৰণে আহিব বে পিপি কি পাগল হৈছ নেকি তই মই অহাৰ আগত যদি তাক নেখেদো ন চাবি কিন্তু দে হ'ব দে যা তই এতিয়া মই আহিছোঁ দেৰি হৈছে মোৰ অঁ পিপি ভাই অঁ তোক মই হোৱাটছআপ লোকেশ্যন পঠাই আছোঁ এতিয়া অঁ এতিয়াই পঠাই আছোঁ মই ঠিক আছে দে অঁ ভাই আহিছ অঁ আহিলোঁ ইমান ডাঙৰ ডাঙৰ বেগ যে বজাৰ কৰি আনিলি নেকি কিবা এই বজাৰ নহয় মেডিচিন পেণ্টাচিড পেণ্টপ ইনো গেছ'ফাছ আৰু পেইন কিলাৰ তই ইমানবোৰ কিয় আনিছ এই ভাই ইমান দিন থাকিম মজাকৈ খাম পেট বিষ গেছৰ প্ৰব্লেম হৈ থাকে সেইকাৰণে কেলা তই মানুহ মাৰিবি বে এই ভাই গৰু ক'ত গৰু সি নাই কাৰণে তোক মাতিছোঁ আহ ভিতৰত আহ ভোক লাগিছে অঁ ভাত পানী বনোৱা আছে তই ফ্ৰেছ হৈ ল কি বনাইছ আজি এক কাৰী বনাইছিলোঁ এই বঢ়িয়া মজা অঁ মা কোৱা দুটা কণীয়ে খাই পেলালি যে তই আই ভাই হোটেলত এক কিলো বুলি ক'লেতো দুটাই দিয়ে ভাইখন হোটেল নহয় মোৰ ঘৰ হয় বেয়া নহয় ভাই মই আৰু আছে বুলি ভাবিছিলোঁ মা কচম বে তই কি হ'ব এইটো এই বিল্ডিংটোত মানুহ নাই নেকি বে আছে কম আছে কিয় বে এই ভয় লাগে বে কিহৰ ভয় এই ভূতৰ দুটাকে কণী খাইছ আৰু তোৰ ভয় লাগে হা যা লাইট অফ কৰ আৰু শুই থাক
হেল্ল' কি হ'ল কলিতা উঠা নাই ইমান দেৰি হেল্ল' অফিচ নাযাওঁ নি আজি এই নাযাওঁ বে আজি এই ৰাতি পিপি আজি পাৰণ আৰু নাক বজালে হ'বই নোৱাৰিলোঁ বে কি মই যোৱাৰ আগে আগে তাক খেদ কিনো তাৰ পৰা মই গৈ যদি তাক পাওঁ ন কথা বেয়া আছে হ'ব দে বাৰু মাছলৈ গৈছিলোঁ বন্ধা কি বহি আছ বে ইয়াত যা মুখ চুখ দি পিনে ভাতটো বনা ভোক লাগিছে বে মোৰ শুন আজি বড়ো আহিব যদি ইচ্ছা কৰা যাব পাৰ নাই নাই আজি নাযাওঁ মই আছোঁ কেইদিনমান মই বড়ো আহক বড়ো আহিলে বড়ো হাতত গাহৰি মাংস খাইহে যাম মই Hi guys. First of all, thank you so much for your kind support. 6 lakhs plus view হোৱাৰ কাৰণে ফেচবুক পেজত আৰু আশা কৰোঁ আপোনালোকৰ ছাপোৰ্ট আমি এনেকৈ সদায় পাই থাকিম আৰু সেই ছাপোৰ্টৰ কাৰণে আজি সাহস কৰি পক পাৰ্ট 2 মানে এপিছ'ড 2 বনালোঁ আমি আৰু আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে কমেণ্ট কৰিব আহিবলগীয়া দিনত আমি এপিছ'ড 3 এপিছ'ড 4 এপিছ'ড 5 এপিছ'ড 6 এনেকৈ বনাই গৈ থাকিম থেংক ইউ ছ' মাছ থেংক ইউ গাইজ চাই থাকিব বাই বাই থেংক ইউ পিঠা গাত উঠাকো এবাৰ পাত পিঠা গাত পাত বজাৰ নহয় মেডিচিন পেণ্টাচিড পেণ্টপ ইনো গেছ'ফাছ পেইন কিলাৰ গেছ'ফাছ